তো গাইস আজি আমি শিকিম এটা ইউটিউব চেনেল কেনেদৰে ক্ৰিয়েট কৰে কেনেদৰে ভিডিও দিয়ে তো আপোনালোকে ভিডিওটো ধুনিয়াকৈ চাই থাকক একদম সকলোবোৰ একদম ধুনিয়াকৈ ডিটেইলছত দি যাম মই যেনে কৈ যাও আপোনালোকে ফলো কৰি যাওক তেনেকৈ কৈ যাওক ধুনিয়াকৈ ইউটিউব চেনেল ক্ৰিয়েট হৈ যাব তো গাইস আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল আৰবি নেক্সট সাইড তো বলক আজি ভিডিওটো আৰম্ভ কৰো দেখাবলৈ লৈছো তো প্ৰথমে আমি গৈ আছো বলিব ধুনিয়াকৈ স্ক্ৰিন ৰেকৰ্ডিং কৰি দেখাইছো আপোনালোকে চাওক ভালকৈ তো প্ৰথমে ইউটিউব চেনেলটো ওপেন কৰি লব তো কইলে একদম ধুনিয়াকৈ ইউটিউব চেনেল মই এটা আপোনালোক একদম প্ৰথমৰ পৰা দেখাই গৈছো প্ৰসেসটো আপোনালোকে যাব এটো এটা আপোনালোকৰ ওচৰত গুগল একাউণ্ট আছে তাত সিলেক্ট কৰি লব সিলেক্ট কৰি পেলাই ইউট যাব ইউট টিপিব তাৰ পিছত ক্ৰিয়েট চেনেল বুলি আছে ক্ৰিয়েট চেনেলত ক্লিক কৰিব তাৰ পিছত এড পোন প্ৰথমে আছে এখন পিকচাৰ লগাবলে পিকচাৰ মই লগাই লৈছো ফটো এইখন লগাই লৈছো তো ধুনিয়াকৈ সেটআপ কৰি লৈছো সেভ এজ প্ৰফাইল এটো ধুনিয়াকৈ সেভ হৈ আছে বস্তুটো ইয়াত আহিলে নেমত দিছো মই ৰঞ্জন ব্লগ তো ধুনিয়াকৈ এটো ৰঞ্জন ব্লগ নাম হৈ গল এটো হ্যান্ডেলটো দি আছে ইয়াত লিখা আছে ক্ৰিয়েট চেনেলত ক্লিক কৰিলে হৈ যাব ক্ৰিয়েট চেনেল এটো ধুনিয়াকৈ আপোনালোকৰ এটো চেনেলটো ক্ৰিয়েট হৈ গল ইউটিউবত আমাৰ 80% কাম হৈ গল ইউটিউব চেনেলটো ক্ৰিয়েট হল তাৰোপৰি এটা এপছ আছে এপছটোৰ নাম আছে ওয়াইটি ষ্টুডিও তো সেই এপটোত আমি মনিটাইজেশন যত কৰিম মানে যেতিয়া 1k হ'ব 4000 ওয়াটস টাইম হ'ব তেতিয়া মনিটাইজেশন কৰিম সেই এপটো লাগিব কিন্তু মানে সেই এপটো যদি ইউটিউব চেনেল খোলে সেই এপটো লাগিব তো সেই এপটো ধুনিয়াকৈ প্লে ষ্টৰত পাই যাব ওয়াইটি ষ্টুডিও তো ওয়াইটি ষ্টুডিওটো সেটআপ কৰো বলক ধুনিয়াকৈ চাই যাওক ধুনিয়াকৈ আহি গলো মোৰ ডাউনলোড কৰা আছে কাৰণে ইয়াত আহি গৈছে আপোনালোকে প্লে ষ্টৰত সাৰ্চ কৰি ধুনিয়াকৈ ডাউনলোড কৰিব বা মই ডেসক্ৰিপচনত লিংকটো দি দিছো চাই লব তো ইয়াত আহিলে মোৰ অৰিজিনেল একাউণ্টটো প্ৰফাইল আহিল তো ইয়াত প্ৰফাইলত ক্লিক কৰিলে তাৰ সুইচ একাউণ্ট তো এটো আহিলে ৰঞ্জন ব্লগ তাত ক্লিক কৰি দিব মানে আপোনাৰ ইউটিউব চেনেলটো যোনটো গুগল একাউণ্টত খোলা আছে হেতু ইয়াত আহি যাব আপোনালোকে ক্লিক কৰি দিলে হৈ যাব এটো ৰঞ্জন ব্লগ আহি গল তো আৰ্ণত টিপিলে আপোনালোকে মনিটাইজেশন কৰিবলৈ ইয়াত কৰিব লাগিব এ দেখিছে গেট নটিফাই লাৰ্ন মোৰ এবাউট এপ্লাইং টু ষ্টেপ ভেৰিফাই কৰিব লাগিব তো আপোনালোকে থাম্বনেল দিবলৈ বা কিবা থাম্বনেল দিবলৈ হলে ইয়াত দিব লাগিব ইউটিউব চেনেলটো ধুনিয়াকৈ ইয়াত দেখাইছে তো আমাৰ 100% কাম হৈ গল তো আমি এটা ধুনিয়াকৈ ইউটিউব চেনেল খুলিলো ওয়াইটি ষ্টুডিও সেটআপ কৰিলো এটা ধুনিয়াকৈ ভিডিও দি দেখাম আপোনালোকে ধুনিয়াকৈ চাই যাব আৰু ভিডিও কেনেকেনো দিয়ে প্ৰসেসটো কি হেতু ধুনিয়াকৈ চাই যাব তো বলক মই ধুনিয়াকৈ দেখাই গৈছো চেনেল খুলিলে এতিয়া আপোনালোকে চাওক কেনেকৈ ভিডিও দিয়ে মই আপোনালোকক ধুনিয়াকৈ শৰ্ট ভিডিও এটা দি দেখাম এটো মেনেজ ভিডিওত আছে দিবলৈ দিছে তো প্লাস চিনটো টেপিলো তলত এটো শৰ্ট এটো মই ধুনিয়াকৈ সিলেক্ট কৰিম এতিয়া এনে ভিডিও দিছো 3 সেকেন্ডৰ ভিডিও এটা দিছো চাওক কেনেকৈ ভিডিওটো দিম এটা আহি গল তো প্ৰসেসিং হৈ আছে ধুনিয়াকৈ প্ৰসেসিং হ'ব আপোনালোকে অলপ দেৰি ৰখিব তো হৈ গল আপোনালোকে এটো ক্লিক কৰি দিব টেক্সটত মই লিখি দিছো ওয়েট ফৰ ইন যেহেতু কমেডি ভিডিও অলপ এটো কাৰণে মই ইয়াত দি দিছো নেক্সট টেপি দিব এট এড ডিটেইলছ বুলি আহি গৈছে ধুনিয়াকৈ এটো দেখিলে এট পাবলিক হৈ আছে এটো কেটাও পাবলিক কৰি নিদিব ভিডিওটো ধুনিয়াকৈ প্ৰাইভেট কৰি দিব তো প্ৰাইভেট কৰি দিলে আপোনালোকে যদি কমেন্টটো অন কৰিব বিচাৰে এটো অন হৈ আছে যদি অফ কৰিব বিচাৰে অফ টেপি দিলে হৈ যাব তো এট দেখিছে এট ক্যাপশন ইয়োৰ শট এট আপুনি লিখি দিব কি লিখে ওয়েট ফৰ ইন মই লিখি দিছো এটো দিছো তাৰ পিছত হ্যাশট্যাগ দিছো শৰ্টস ফানি ভিডিও এক্সপ্লোৰ পেজ তো ধুনিয়াকৈ দিলো মানে ভিডিওটো ৰিলেটেড ধুনিয়াকৈ হ্যাশট্যাগ দি দিব তেতিয়া ভাল হয় তো সিলেক্ট অডিয়েন্স আপোনালোকে সৰু ল'ৰা ছোৱালীক ভিডিওটো দিব নে ডাঙৰ মানুহক তো ইয়েস ইটস ফৰ কিডস এটো নহয় নো ইটস নট ফৰ কিডস এটো ধুনিয়াকৈ ডাঙৰ মানুহে পাব বা যিবিলাক সৰু ল'ৰা ছোৱালীয়ে গেমৰ ভিডিও চাই বা তেনেকুৱা ভিডিও
তাত নাযায়, ডাঙৰ মানুহৰ ওচৰত যাব। তো চিলেক্ট কৰি দিলে ধুনীয়াকৈ আপলোড শ্বৰ্ট, আপলোড শ্বৰ্ট দি দিব। এইটো ধুনীয়াকৈ মেনেজ ভিডিঅ'ত ক্লিক কৰি দিব। এইটো দেখিছে ভিডিঅ'টো আপলোড ধুনীয়াকৈ হৈছে, চাই থাকক। একদম ধুনীয়াকৈ ভিডিঅ'টো আপলোড হৈ গ'ল। এইটো দেখিছে ৰেডি টু ৱাচ। তো আমি এইটো অঁতৰালোঁ। এতিয়া যাব লাগিব ভিডিঅ'টো আপোনালোকে যেতিয়া আপলোড কৰিব তেতিয়া ভিডিঅ'টো প্ৰাইভেট কৰি দিব। আৰু যেতিয়া ভিডিঅ'টো আপোনালোকে আপলোড কৰি হৈ যায় তেতিয়া এনেকৈ ৱাইট ষ্টুডিঅ'ত আহি যাব। এইটো দেখিলে ৱাইট ষ্টুডিঅ'ত আহি গ'ল, কণ্টেণ্টত ক্লিক কৰিব, আপোনাৰ ভিডিঅ'টো ইয়াত আহি যাব। ভিডিঅ'টো ক্লিক কৰিলে, ক্লিক কৰি পেলাই ভিডিঅ'টো দেখিছে এইবিলাক আহিছে। তো ইয়াত পেঞ্চিলত টিপি দিব, টিপি পেলাই ধুনীয়াকৈ ইয়াত আহি গ'ল। ইয়াত ভিডিঅ'টো ধুনীয়াকৈ পাব্লিক কৰি দিব। তো ডিছক্ৰিপশ্যনত যদি দিয়ে ফানি দিলে, শৰ্টছ, কমেডি, এক্সপ্ল'ৰ পেজ, ধুনীয়াকৈ ভিডিঅ'টো ৰিলেটেড ডিছক্ৰিপশ্যন দি দিব, ইয়াত টিপি দিব, ধুনীয়াকৈ আপোনালোকৰ ভিডিঅ'টো গ'ল। তো ইয়াত ৱাইট ষ্টুডিঅ'ত কাম হৈ গ'ল ধুনীয়াকৈ। চেনেলত যাব, ধুনীয়াকৈ এইটো ন' ভিউজ 5 ছেকেণ্ড এনেকৈ হৈছে, ধুনীয়াকৈ এইটো দেখিছে ভিডিঅ'টো পাব্লিক হৈ গ'ল। এইটো আহি গ'ল ভিডিঅ'টো। তো গাইছ আপোনালোকে সকলো কাম ধুনীয়াকৈ শিকিলে। তো গাইছ আপোনালোকে ধুনীয়াকৈ ইউটিউব চেনেল খুলিলে, ৱাইট ষ্টুডিঅ'ত কাম কৰিলে, ভিডিঅ' দিলে, সকলোবোৰ শিকিলে। এতিয়াৰ পৰা ধুনীয়াকৈ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰক। ভিডিঅ'বিলাক ধুনীয়াকৈ দিব, কোৱালিটিটো অলপ হাই কৰি দিব, তেতিয়া ভিডিঅ'টো মানে ইউটিউব চেনেলটোৱে বেছি গ্ৰ' কৰে। শ্বৰ্ট ভিডিঅ' দিব আপুনি, গ্ৰ' হ'বই। তো ধুনীয়াকৈ ভিডিঅ' দিয়ক। ভিডিঅ'টো চালে যদি আপোনালোকৰ চিনাকি বন্ধু বান্ধৱী বা চিনাকিসকলক, যিবিলাকে ইউটিউব চেনেল এটা খুলিম বুলি ভাবিছে, যিবিলাকে পইচা আৰ্ণ কৰিম বুলি ভাবিছে, বা যিবিলাকে ভিডিঅ' বনাই ইউটিউব চেনেলত দিম বুলি ভাবিছে, সেইসকলক শ্বেয়াৰ কৰক। ইউটিউব চেনেল খুলিলে নে নাই খোলা কমেণ্ট কৰি দিব। তো আজিলৈ বাবে যদি ভিডিঅ'টো ভাল লাগিলে তেনেকৈ ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি দিব, লাইক কৰি দিব। ধন্যবাদ।